নমস্কাৰ মই স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আৰু মই আন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ কাৰণে। তো এটো মোৰ পিছফালে আপোনালোকে দেখিছে ভোট জলকীয়া এটা পুলি প্ৰসেসিং আছে। তো ভোট জলকীয়া খেতিত লগোৱাৰ আগত গুটি দিয়াৰ প্ৰসেস লৈকে কি সিস্টেমত কৰে, তো মই সেই ভিডিঅ'টো আজি বনাম। অকল মানে পুলি সিস্টেমটো যেনেকুৱা সেই ভিডিঅ'ৰ ওপৰত এটা ভিডিঅ' বনাই আছো। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো মোৰ লগত আছে এই ভোট জলকীয়া খেতিকৰ ওনাৰ আছে। তো কি সিস্টেমত কৰে আৰু বহুত পুৰণা খেতিয়ক হয়, এজন বহুত যুগে যুগে মানে ভোট জলকীয়া কৰি আহি আছে। তো এইজনৰ লগত কথা পাতিম। তো বলক ভিডিঅ'টো। তো মোৰ লগত আছে এজন ভোট জলকীয়া খেতি বহুত পুৰণা খেতিয়ক হয়। তো এজনৰ নাম হৈছে ইছমাইল আলী। তো এইজনৰ লগত আমি কথা পাতিম গুটি ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে কেনেকুৱা মানে ৰেডি কৰিব লাগে, পুলি কেনেকৈ লগাব লাগে। তো মই এইজনৰ লগত কথা পাতি মাটিত দিয়াৰ পৰা ষ্টাৰ্ট কৰিম আমি। তো কথা পাতোঁ এইজনৰ লগত। প্ৰথমতে যেতিয়া গুটিকেইটা আনে কি চিষ্টেমত বা কিবা ভেৰাইটি আছে নেকি? গুটি ভেৰাইটি নাই, তাৰমানে আমি বহুত দিন ধৰি খেতি কৰি আছোঁ, কিন্তু নতুনকৈ মই নিজে এটা পদ্ধতি ওলাইছোঁ। তাৰমানে গুটি ফাৰ্ষ্টত যেতিয়া জলকীয়া পকা জলকীয়াখিনি তাৰমানে ডাইৰেক্ট কাটি পিনে হাত লগাব নালাগে, কাঠি এটা লগাই পিনে মাজৰ অংশখিনি জলকীয়াৰ গুটিকেইটা ৰাখিব লাগে। ৰাখি পিনেও একো সুন্দৰকৈ শুকাব লাগে। শুকাই পিনে ঘৰত থৈ দিব লাগে। থোৱাৰ পিছত যেতিয়া সময় হ'ব গুটি পচোৱাৰ, তেতিয়া গুটিখিনি এক ৰাতি পানীত তিতাব লাগিব। পানী তিতাৰ পিছত তাৰপৰা পিছদিনাখন একদম অকণমান হালকাকৈ অকণমান মাটি দি তাৰমানে ঘূৰি নিচিনাকৈ মিলাব লাগে। মাটিৰ লগত মিলাই পিনে তাৰপিছত আমাৰ এই মাটিৰ লগত বালি মাটি বালি মাটি একদম পূৰা চালি পিনে ঘূৰি কৰি ইয়াৰ লগত গোবৰ, চুপাৰ আৰু চয়েল আৰু ভাৰ্মি কম্পষ্টটো একেলগতে মিহলাই এইটো পিনে মাটি দিব লাগে। এনেকৈ মাটি ফিল আপ কৰিব লাগে। মাটি ফিল আপ কৰি এটা এটা গুটি ইয়াত দিব লাগে। দিয়াৰ পিছত যেনেবা ধৰক 15 দিন পিছত যেতিয়া গজি যাব, ইমানখিনি হ'ব। ইমানখিনি যেনেবা ধৰক ইমানখিনি হ'ব। ইমানখিনি ধৰক 1.5 ইঞ্চি হোৱাৰ পিছত আমাৰ পিপিত আছে, এইটো পিপিত তাৰপিছত আকৌ মাটি পৰা উলিয়াই দিব। প্লেটৰ পৰা ট্ৰেন্সফাৰ পিপিত কিমান দিন পিছত কৰিব লাগে? এই 15 দিন 20 দিন পিছত কৰিব লাগে। তেতিয়া আমাৰ পুলিবিলাক মজবুত হৈ যায়। তাৰ গাঁঠিখিনি অকণমান শকত হৈ যায়। তাৰপৰা লগোৱাৰ পিছত আমাৰ পুলিকেইটা যে বেয়া নহয় আৰু তাত কষ্ট নাপায়। তাৰপিছত এই পিপি দিয়াৰ পিছত তো কিবা প্ৰচেছ আছে এনে? পিপি এইটো প্ৰচেছ আছে যে আমাৰ এই যে মাটিখিনি ভালকৈ হাল বাব লাগিব। হাল বানি এইটো আপোনালোকে চাওক, আমাৰ এইখিনি হাল মাৰিলোঁ। এতিয়া হাল মাৰিলোঁ আৰু আকৌ হাল মাৰিব লাগিব। হাল মাৰি পিনে ইয়াত DOP, চুপাৰ, তাৰ পুৰাডন আৰু খলি এনেকৈ বহুত বস্তু আছে। তাত একেলগতে গোবৰ চবৰ মিহলাই পিনে এই মাটিত মাৰিব লাগে। মাৰি পিনে তাৰপিছত আমাৰ কি লগাব, ভিটি বনাব লাগিব। ভিটি বনাই মালচিন পেপাৰ দি পিনে তাৰপিছত সুন্দৰকৈ য'ত লগাব একে সুন্দৰকৈ সেই গাঁতখিনি অকণমান কাটিব লাগিব। আমাৰ টেমাটো আহিছোঁ, এইটো টেমা দি পিনে য'ত লগাব তাত এনেকৈ মাৰি দিব। মাৰি দিয়াৰ পিছত তো আমি নেক্সট এইটো বিষয়ত মই নেক্সট ভিডিঅ' বনাম। তো পুলি কেনেকৈ ফিল্ডত লগায় আৰু সেইটো চিষ্টেমত এতিয়া চাওক, মানুহ কিছুমান এতিয়া কি হয়, বহুত আমি দেখা পাওঁ বা কাষ্টমাৰে আমাৰ লগত ডিছকাছ কৰে বহুতে, যে পুলি লগোৱাৰ পিছত এটা ফাংগাছ বুলি বেমাৰ লাগে। তো সেইটো ক্ষেত্ৰত আপোনালোকে কি ইউজ কৰে ফাংগাছৰ কাৰণে? ধৰক এই পাতবিলাক মোজোৰা লাগি যায় বা মানে এনেকুৱা এটা চিষ্টেমত হয়, মানে ফটককৈ বাঢ়ি নাহে। তো তাৰ কাৰণে কি আপোনালোকে ইউজ কৰে? তাৰ কাৰণে এইটো ইমান দামী ঔষধ ইউজ কৰিব নালাগে। তাৰমানে চিম্পলি ইনোভা এটা আছে আৰু কিৰো এটা আছে। এই দুটা বস্তু যি ইউজ কৰে আৰু জলকীয়াটো কোনো সেই কুকুৰা বেমাৰটো যিটো সেই বেমাৰটো নালাগে। এইটো 100%। এনে এই ফাংগাছৰ কাৰণে চাৰ্ফ ইউজ কৰে নে বেবিষ্টন ইউজ কৰে? বেবিষ্টন মাজে মাজে কৰা হয়। আৰু চাৰ্ফটো চাৰ্ফটো ইউজ কৰিব লাগে যেতিয়া এটা গাছ পচি যাবলৈ এটা চিষ্টেম হৈ যায়, মানে অৱস্থাত এইখিনি আৰু। তো আছিলে আমাৰ এটা পুলিৰ যিটো প্ৰচেছিং, এই প্ৰচেছিঙৰ ভিডিঅ'। আৰু আমি নেক্সট এটা ভিডিঅ' বনাম। তো খুবেই সোনকালে ভিডিঅ'টো আপলোড কৰিম। তো ফিল্ডত কেনেকৈ ভোট জলকীয়া লগায় বা কি চিষ্টেমত লগায়, এইজন খুব প্ৰচেছিঙত চিষ্টেমত মানে খেতি কৰে, মোক পাৰফেকশ্যন চিষ্টেমত খেতি কৰে। মালচিন হওক বা আপোনাৰ গ্ৰীণ হাউচ চিষ্টেমতো খেতি কৰে মানে এজনে। তো আমি এইজনৰ যিটো চিষ্টেম, এই চিষ্টেমটো আমি শিকিবলৈ খুবেই লাভৱান হ'ম। আৰু ভোট জলকীয়া খেতিত খুবেই এটা মানে লাভজনক আছে।
বেপাৰ আছে তো আমি শিকিব পাৰিম তো ভিডিঅ'টো যদি আপোনালোকে ইউটিউবত চাই আছে নেক্সট ভিডিঅ' এনেকুৱা ধৰণৰ যদি ভিডিঅ' চাবলৈ ইচ্ছা আছে তেতিয়া মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু বেল আইকনটো দবাই দিব এনেকুৱা ভিডিঅ' মোৰ ইউটিউব চেনেলত আহিয়ে থাকে তো